হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল এছএমএছ ফেক্ট পইণ্টলৈ। বন্ধুসকল, মই আজি এনেকুৱা কেইটামান ফেক্ট ক'বলৈ ওলাইছোঁ ইউনিভাৰ্চৰ বিষয়ে, যোনকেইটা শুনি আপোনালোকে নিশ্চয় আচৰিত হ'ব। সেইকাৰণে বন্ধুসকল, মোৰ এই ভিডিঅ'টো এৰি ক'তো নাযাব। ব'লক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 7, মাৰ্চৰ এখন মাউণ্টেইনৰ নাম হ'ল অলিম্পাছ মঞ্চ। সেই মাউণ্টেইনখন সকলোতকৈ ওখ মাউণ্টেইন ছ'লাৰ ছিষ্টেমৰ। এতিয়া মই আপোনালোকক কৈ দিলোঁ যে এই মাউণ্টেইনখন ছ'লাৰ ছিষ্টেমৰ সকলোতকৈ ওখ মাউণ্টেইন, কিন্তু এই মাউণ্টেইনখন কিমান ওখ? এই মাউণ্টেইনখন যদি আমি হিমালয়ৰ মাউণ্ট এভাৰেষ্টৰ কম্পেৰিজনত চাওঁ, তেতিয়াহ'লে এই মাউণ্টেইনখন মাউণ্ট এভাৰেষ্টতকৈ 3 গুণেই বেছি ওখ। অলিম্পাছ মঞ্চৰ হাইট হ'ল 16 মাইলছ, মানে 25 কিলোমিটাৰ। ই কেৱল ওখই নহয়, ইয়াৰ বহলো বহু বেছি। ইয়াৰ বহল হ'ল 3,74,015 ফিট স্কুৱেৰ, মানে 1,14,000 মিটাৰ স্কুৱেৰ। ফেক্ট নম্বৰ 6, মিল্কী ৱে গেলেক্সি প্ৰায় 1,05,700 লাইট ইয়াৰ্ছ বহল। এইটো চাগে আপোনালোক সকলোৱে জানে, কিন্তু এইবাৰ ফেক্টটো শুনক। এখন মডাৰ্ণ স্পেচ ক্ৰাফ্টক মিল্কী ৱে গেলেক্সিৰ চেণ্টাৰলৈকে যাবলৈ 45 কৰোৰ ইয়াৰ্ছ লাগিব। বন্ধুসকল, মই মিল্কী ৱে গেলেক্সিৰ চেণ্টাৰ বুলিহে কৈছোঁ। যদি গোটেই মিল্কী ৱে গেলেক্সি ঘূৰিব লগা হয়, তেতিয়াহ'লেতো বহু বেছি সময় লাগিব। আপোনালোকে ভাবিব পাৰে কিমান বেছি সময় লাগিব। ফেক্ট নম্বৰ 5, আমি যোনটো সূৰ্য সদায় দেখি থাকোঁ, সেই সূৰ্যটো আৰ্থতকৈ 3,30,000 টাইমছ বেছি ওজনৰ, আৰু সূৰ্যৰ ডায়মিটাৰ আৰ্থৰ ডায়মিটাৰৰ 109 টাইমছ বেছি দীঘল হয়। এইবোৰতো একোৱেই নহয়। সূৰ্যৰ যোনটো মাছ, সেই মাছটোৱে ছ'লাৰ ছিষ্টেমৰ 99.85% মাছ হয়। বুজিব পাৰিছে নহয় বন্ধুসকল? ফেক্ট নম্বৰ 4, জুপিটাৰ গ্ৰহৰ এতিয়ালৈকে জনা 79টা মুন আছে। তাৰ এটা মুনৰ নাম হ'ল গেনিয়ামিডি। এই মুনটো জুপিটাৰ গ্ৰহৰ সকলোতকৈ ডাঙৰ মুন। এইবাৰ ফেক্টটো শুনক। এই যোনটো গেনিয়ামিডি মুন আছে, সেই মুনটো মাৰ্কুৰী গ্ৰহতকৈও বেছি ডাঙৰ হয়। ফেক্ট নম্বৰ 3, প্লুটোৰ যোনখন ছাৰ্ফেচ আছে, সেই ছাৰ্ফেচখন ইউনাইটেড ষ্টেট অফ আমেৰিকাতকৈও সৰু। আপুনি যদি প্লুটোৰ ইকুৱেটৰৰ পৰা প্লুটোৰ এপাক ঘূৰে, আৰু আপুনি যদি লণ্ডনৰ পৰা ডেনভাৰলৈকে যায়, তেতিয়াহ'লে এই দুই ঠাইখিনিৰ ডিষ্টেঞ্চ ছেম পাব, মানে 56 মাইলছ। বুজিব পাৰিছে ন বন্ধুসকল? ফেক্ট নম্বৰ 2, পৃথিৱীত যিমান ধূলিৰ কণিকা আছে, তাতকৈ বেছি তৰা আকাশত আছে। হয় বন্ধুসকল, আপুনি যি শুনিছে ঠিকে শুনিছে। পৃথিৱীত যিমান ধূলি কণিকা আছে, তাৰ 10 গুণেই বেছি আকাশত তৰা আছে। কিন্তু আমি তাৰ কেৱল কি বুলি কওঁ, আপুনি নিজে চাই লওক। প্ৰায় ইমান কেইটা তৰাহে আমি পৃথিৱীৰ পৰা দেখা পাওঁ। বাকীখিনি আমি দেখা নাপাওঁ, বেলেগ বেলেগ ঠাইত আছে আৰু দূৰত আছে তাকে। ফেক্ট নম্বৰ 1, ইমান ডাঙৰ ইউনিভাৰ্ছখনৰ আমি কেৱল 5%হে চাব পাৰোঁ, মানে আমাৰ চকুৰে 5% অফ ইউনিভাৰ্ছে ভিজিবল। হয় বন্ধুসকল, আপোনালোকে যি শুনিছে ঠিকে শুনিছে। আমি অকল ইউনিভাৰ্ছৰ 5%হে চকুৰে দেখা পাওঁ। ইউনিভাৰ্ছৰ 68% ডাৰ্ক এনাৰ্জি আৰু 27% ডাৰ্ক মেটাৰ হয়, যোনবিলাক আমি চকুৰে চাব নোৱাৰোঁ, মানে সেইবিলাক চকুৰে ভিজিবলে নহয়। বন্ধুসকল, আজিৰ বাবে যদি মোৰ ভিডিঅ'টো ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু মোৰ ভিডিঅ'বোৰ যাতে প্ৰথমে চাব পাৰে, সেইকাৰণে মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকন বাটনটো অন কৰি দিব, যাতে মোৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমতে পায়।